আপুনি যে মোৰ ভিডিঅ'টো চাই আছে মনত কিবা এটা আহালৈ চাই আছে চাগে যে আজি মোৰ ফটোত DSLR নিচিনা বেকগ্ৰাউণ্ড দিব পাৰিম আপোনালোকে একদম সঠিক জায়গাত আহি পৰিছে আজি মই আপোনালোকক এটা পাৰফেক্ট এপ্লিকেশ্যন দেখাম এই এপ্লিকেশ্যনটো যদি আপোনালোকে ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ ফটোৰ যিটো বেকগ্ৰাউণ্ডটো এটো সেম DSLR নিচিনা বনাব পাৰিব গতিকে আহক আমি দেৰি নকৰি মোবাইলত সোমাই যাওঁ এটো হৈছে এপ্লিকেশ্যনটো ব্লাৰ ফটো বেকগ্ৰাউণ্ড আপুনি যদি গুগল প্লে ষ্টৰত ব্লাৰ ফটো বেকগ্ৰাউণ্ড লিখি সাৰ্চ কৰে এপ্লিকেশ্যনটো সহজে বিচাৰি নাপাব আপুনি দেখা পাইছে মই ব্লাৰ ফটো বেকগ্ৰাউণ্ড লিখি সাৰ্চ কৰিছো এপ্লিকেশ্যনটো সহজে বিচাৰি পোৱা নাই আৰু ভিডিও লাষ্টত মই এটা সৰু টিপছ দিম যাতে এপ্লিকেশ্যনটো আপুনি সহজে ইনষ্টল কৰি ল'ব পাৰে এপ্লিকেশ্যনটো ইনষ্টল দিয়াৰ পিছত আপুনি ওপেন কৰিব ওপেন কৰাৰ লগে লগে ব্লাৰ আৰু শেপ ব্লাৰ দুই ধৰণৰ অপচন আমি দেখা পাম আমি ব্লাৰত টাচ কৰিম টাচ কৰাৰ পিছত আমাক দেখাইছে এপছটোত ফটো কেনেদৰে ব্ৰাউজ কৰিব লাগে ওকে তাৰ পিছত আপুনি ইয়াত দেখা পাইছে প্লাছৰ যেটো সিম্বল লেফট সাইডত এই প্লাছৰ সিম্বলত এবাৰ টাচ কৰিব টাচ কৰাৰ লগে লগে চুজ ফ্ৰম গ্যালাৰি আপুনি ইয়াত টাচ কৰিব টাচ কৰাৰ পিছত আপোনাৰ যোনটো ফোল্ডাৰৰ পৰা ফটোটো ব্ৰাউজ কৰিব বিচাৰে সেই ফোল্ডাৰটো ওপেন কৰি ফটোটো ইয়াত ব্ৰাউজ কৰি ল'ব ব্ৰাউজ কৰাৰ পিছত ইয়াত ব্লাৰিনেছটো গুটেইখিনি দিয়া আছে আপুনি গুটেইখিনি নিদিব দিলে বেকগ্ৰাউণ্ডটো একদম বেয়া দেখা যাব মই কম যে আধাতকৈ অলপ কম ৰাখিব আধাতকৈ অলপ কম ৰাখিলে ফটোৰ যেটো ব্লাৰিনেছটো তো বহুত ধুনিয়া লাগে তো আপোনাৰ নিজৰ পছন্দ মতে ৰাখিব কিন্তু মই কম যে আধাতকৈ অলপ কম ৰাখিব তাৰ পিছত এটো আপুনি দেখা পাইছে ব্ৰাছ সাইজটো আমি লেফটৰ সাইডত নিলে সৰু হ'ব আৰু ৰাইট সাইডত নিলে ডাঙৰ হ'ব এটো কোনটো ফকাছত কেনেকুৱা ব্ৰাছ সাইজ লাগে তো আপুনি মিলাই ল'ব মিলোৱাৰ পিছত এই এপ্লিকেশ্যনটো এটা মজাৰ কথা হৈছে যে মই আপোনাক দেখাই আছো কিন্তু মই যদি বডিটো ইয়াত ক্লিয়াৰ কৰিব বিচাৰো এই ক্লিয়াৰ হৈ আছে কিন্তু যেটো ব্ৰাছটো মোৰ হাতৰ তলত আছে এতিয়া আপুনি কি কৰিব আপুনি যদি ভাবে যে হাতৰ পৰা মাউসটো দূৰত ৰাখিব তাত হাতৰ তলফালে গহিব কিন্তু ওপৰ পিনে ব্ৰাছটোৱে কাম কৰিব তেনে ক্ষেত্ৰত আপুনি কি কৰিব ওপৰে যাত হাতৰ এটা লোগো দেখা পাইছে আপুনি ইয়াত টাচ কৰিব টাচ কৰাৰ লগে লগে এডজাস্ট ব্ৰাছ অফসেট আপুনি ইয়াত যিমান বহাই দিব এইটো আপুনি চাইছে যে হাতৰ পৰা ব্ৰাছটো হিমানে ওপৰলৈ গৈ আছে তো আপোনাৰ যিমানখিনি কাম কৰি ভাল লাগে হিমানখিনি আপুনি ৰাখিব এতিয়া মই কৰি আছো তলফালে গহি আছো কিন্তু ওপৰ পিনে কাম কৰিছে সাপোজ আপুনি সাইডৰ এখিনি যেতিয়া গহি আছে তেনেহলে ফটো বেকগ্ৰাউণ্ডটো অলপ ক্লিয়াৰ হৈ গৈছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব তো ব্লাৰটো যে দেখা পাইছে ব্লাৰত টাচ কৰি যেটো ব্ৰাছ সাইজটো এটো একদম সৰু কৰি দিব সৰু কৰি লাহে লাহে গহি দিব যাতে সাইডৰ কিনি ব্লাৰ হৈ যায় তো আপুনি যদি ফটোটো লৰচৰ কৰিব বিচাৰে পেন হাতৰ এটা সিম্বল দেখা পাইছে এই পেনত টাচ কৰি আপুনি যেনেকৈ দিয়ক ফটোটো তেনেকৈ লৰচৰ কৰিব পাৰিব আৰু জুম ইন জুম আউট কৰিব পাৰিব সাপোজ এখিনি জুম কৰিছো এতিয়া ফটোটো আৰু অলপ ৰাইট সাইডে নিব লাগে আপুনি পেনত টাচ কৰিব এনেকৈ টানি দিয়াৰ লগে লগে ৰাইট সাইডত গুচি যাব আৰু এইটো এপ্লিকেশ্যনত ফটো ব্লাৰ কৰা বহুত ইজি আৰু অন্যান্য সফটওয়্যাৰৰ তুলনাত বহুত ভাল আপুনি এডিটিং কৰি চাব পাৰে আৰু মই যে কৈছিলো ভিডিও লাষ্টত এটা সৰু টিপছটো হৈছে যে আপোনালোকে যদি এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনত মই লিংক দি দিম আপোনালোকে ইমান কষ্ট কৰি গুগল প্লে ষ্টৰৰ পৰা বিচাৰিব নালাগে মই লিংক দি দিম আপোনালোকে ইচ্ছা কৰিলে তাৰ পৰা ইনষ্টল কৰি ল'ব পাৰিব